বন্ধু বান্ধৱীসকল মনৰ জনাক চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ফুৰিবলৈ যাম, ক'ত যাম কেনেকৈ যাম সকলোবোৰ দেখাই যাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পুৱা 8 বাজিছে, এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 31 তাৰিখ, ৰিজাল্ট দিছে হাই ছেকেণ্ডেৰী। গমেই পাই মিঠাই নিব আহিছোঁ, কিন্তু মিঠাই নাই, কিন্তু মানুহৰ ভিৰ বহুত। মতে মিঠাই পালোঁ আৰু এতিয়া আহি আছোঁ। আহি থাকোঁতে এয়া চাওকচোন, পদুম ফুল দেখিলোঁ, অলপমান ভিডিঅ' কৰি লৈছোঁ, বোলো আপোনালোককো দেখাওঁ। ভাল লাগিছেনে? এনেকৈ ফুলি থকা দেখিলে মনটো ভাল লাগে। এয়া আহি আমি মৰিগাঁও সোমাইছোঁহি আৰু পামহি আৰু মামাৰ ঘৰ বেছি দূৰ নাই। আহক, এয়া ফাইনেলি পালোহি। এইটো খবৰ ল'ব আহিছোঁ। কেনেকুৱা লাগিছে ৰিজাল্ট পাই? একদম জুই নিচিনা হৈছে ন ৰিজাল্ট? সন্তুষ্ট। মেট্ৰিকতকৈ অকণমান কম আহিলে পাৰ্চেণ্টেজ। সন্তুষ্ট, ভাল লাগিছে বাৰু সন্তুষ্ট বুলি জানি। কেনেকুৱা লাগিছে আহি? এইভাগেও দিছে পৰীক্ষা, কিন্তু বিচৰা মতে নাপালে, মন বেয়া। হে গাইজ, ফাইনেলি আহি পালোঁ, কাপোৰ সলাই ল'লোঁ। এতিয়া মাহীৰ ওচৰত গৈ আছোঁ। এইজনী আমাৰ টিকলি, লাজুকী। ভিডিঅ'টো চাই থাকিব শেষৰলৈকে, দেখাই থাকিম কি কৰোঁ। 5 দিনমান হৈছে মহা। সেইজনী মোৰ মাহী পুৰা বনাই আছে দেই। কেনেকুৱা লাগিছে ল'ৰা ৰিজাল্ট? বিচৰা মতে পাইছেনে? মানে মেট্ৰিকৰ যিটো হৈছিলে, মই এতিয়া তেনেকুৱাই হ'ব বুলি ভাবিছিলোঁ। অকণমান কমিলে আৰু একো নাই বাৰু, উপায় নাই আৰু। বেটাৰ 90 পৰা গৈ এতিয়া সেইটোৱে 87 হৈছে। একেবাৰে ৰাতি খানাত লগ পাই আছোঁ। ইমান এটা ভাল দিনত সকলোৱে এসাঁজ মিলি নাখালে কেনেকৈ হ'ব? আৰু এই সাজত আমিও আজি আহিলোঁ, দাদা মই। বহুত বেছি ভাল লাগিছে। এনেকৈতো বহুত বেছি ভালেই লাগে। মামা মামীহঁতক সকলোকে পাইছোঁ, পোৱালীগালক পাইছোঁ। কিমান যে ফূৰ্তি, কিমান যে কথা, শেষেই নহয়। তাৰ মাজতে অকণমান আমি সহায় কৰি দিছোঁ। আমাৰ মামীয়ে বনাই আছে, দেখাই যাম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এয়া আইতা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ আছে। 96 years হ'লহি। আইতাৰ মানে গাঁওখনৰ ভিতৰতে সকলোতকৈ বয়সস্থ আইতাই বুলি ক'ব পাৰি। ভাল লাগে, মৰমে অৱশ্যে সকলোকে বহুত দিন জীয়াই ৰাখে বুলিও ক'ব পাৰি। আমাৰ মাহী মহা আইতাক বহুত বেছি মৰম কৰে। এইফালে মাছ ভাজি আছে ডাঙৰ মামীয়ে, আৰু এইফালে মাজু মামীয়ে পূৰা মাংস বনাই আছে, হাঁহৰ মাংস। আৰু ইয়াতে খানাত বেছিভাগ হাঁহৰ মাংসই চলে। হাঁহৰ মাংস ভাল পায়নে বাৰু সকলোৱে? আমিতো বহুত ভাল পাওঁ বাৰু। সকলো পূৰা ব্যস্ত হৈ আছে বনোৱাত, আৰু এয়া অকণমান বাঢ়ি কৰি সহায় কৰি দিছোঁ। আৰু আমি খাব বহিছোঁ আৰু হাঁহৰ মাংসৰ লগত ভাত। এইটো পিতা, এয়া আমাৰ ফুলমা, এয়া ধন, সকলোৱে হৈ খাইছোঁ আৰু। খালি ভিডিঅ' কৰা নহ'লে। আজি আহিছোঁ সৰু মামাৰ ঘৰত। ভাত নাখালে নেৰেট, মাহীহঁতৰ ঘৰতো কিবাকিবি খাইছোঁ, কিন্তু বাতিতে ভাত লৈছোঁ। তথাপিও খাওঁ আৰু, নহ'লে মামীয়ে বনাই থৈছে, নাখালে বেয়া পাব। দাদাই ভাত ঠাণ্ডা কৰি আছে। তাৰপিছত আমি আকৌ আহিলোঁ মাহীহঁতৰ ঘৰত। এতিয়া ইয়াৰ পৰা যাবলৈ লৈছোঁ আমাৰ লগত পিতাই আৰু মাজনী। ফাইনেলি যাবলৈ ওলালোঁ আৰু, চবকে এৰি মেলি। চব ৰেডি হৈ আছে। বাই বাই। বাবু স্পীডত চলাই নাযাবি দেই, লাহে লাহে গৈ থাকিবি। আমি আহিলোঁ ওলাই। ইয়াতে মাণিপুৰ বোলা ঠাইডোখৰত পাৰ্ক এখন আছে বোলে, তালৈ গৈ আছোঁ আমি। কি আছে চাওঁ বাৰু,
ক'লৈ লৈ যায় পিতাইহঁতে ভিডিঅ'টো চাই থাকিব। য'তেই পাৰে খালি ফটোৱে উঠি থাকে। অলপমান দেখাই দিছোঁ, চাওকচোন সঁচাই ভাল লাগিছে আহি। খুব নিৰিবিলি পৰিৱেশ, ভাল লাগে কেতিয়াবা এনেকুৱা পৰিৱেশত থাকি, মন যায় সেইবাবে আহিলোঁ। ভয় চোৱা, ভয় চোৱা। ব্যস্ত হৈ গৈছে আৰু ইমান ফটো উঠে বাপৰে। এতিয়া এইফালে চোৱা তাইক বাপেকে নপঠাই বুলি তাই মন কি বেয়া। এইফালে চাই দিয়া কিমান সুখী। এতিয়া মন ভাল আৰু কি আহিলে আহিব পালে ছোৱালী। কোনোমতে ঘৰটো পালোহি আৰু ৰাতিৰ ভাত সাজ এইদৰে খালোঁ। ভিডিঅ' কৰি নাথাকিলোঁ, বহুত ভাগৰ লাগিছে। পোৱালি দুটালৈ এই কেকটো বনালোঁ, সিহঁতে কেক খাই খুব ভাল পায়। হ'বগৈ আৰু আজি পুৰা মোবাইলত বিজি, ঘৰত নাপায় যে। ওলালে নহ'ব, গান এটা গাব লাগিব। গোৱা গান এটা। अगर तुम साथी हो तेरी नजरों के तेरे सपनों में नाराजी तुझे लगता है कि बातें दिल की होती लफ्जों के धोखेबाजी तुम साथी हो या ना हो क्या फर्क है बेइज्जती जिंदगी साथी हो तेरी नजरों में तेरे सपनों में नाराजी मुझे लगता है कि बातें लफ्जों के धोखेबाजी পুৰা ওলাই আছে, পানী দিছোঁ ৰাস্তাত খাবলৈ। ভনীয়েকে দাদাইকক বেবী পাউডাৰ দি পুৰা মেকআপ কৰি আছে। হা কি কৰিছা? স্প্ৰে মাৰি লোৱাটো ষ্টাইল বুলি কয়। হা এইটো হেৰি ফিটা পাতে কৰিছা। তাৰপিছত চুলিখিনি মানে এনেকৈ বেকা হৈ গৈছিল যে সেইকাৰণে লৈছোঁ। তাৰপিছত বতাহত লাগি গ'লে যাবগৈ পোৱালিকেইটা যাবগৈ। মোৰ মনত নাই। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহোঁ।